বস্তু এটা আনিম বুলি বহুত দিনৰ পৰা আচলতে ভাবি আছিলোঁ, অনা হোৱাই নাছিলে, আজি আনিলোঁ। এইটো ধূনা বাতি আৰু এয়া অলপ ধূনা। এই ঘৰটোলৈ অহা আচলতে বেছিদিন হোৱা নাই, আমি মাৰ্চ মাহতহে মই আৰু মোৰ হাজবেণ্ডে এই ঘৰটো লৈছোঁ। ৰেণ্টেড এটা 1 BHK ঘৰ হয়। তো কিছুমান বস্তু লাহে লাহে আনি থকা হৈছে, এতিয়াও ভালকৈ ফাৰ্নিছ কৰি লোৱা হোৱা নাই। হ'লেও যিখিনি আমাৰ একদম দৰকাৰী বস্তু সেইখিনি মানে আমি যোগাৰ কৰি লৈছোঁ আৰু লাহে লাহে। আৰু এই ঠাইখিনিলৈ আহিলেই এইয়া চাওক, মোৰ এই ফটোখনলৈ সদায় চকু যায়। অকণমান থিয় হৈ ফটোখন চাওঁ। এয়া মোৰ বিয়াৰ ফটো, মাজৰখন মোৰ জোৰোণৰ, তলৰখন বিয়াৰ হোমৰ গুৰিত, আৰু ওপৰত যে দেখিছে এইখন মোৰ আটাইতকৈ ভাল লগা ফটো। আমাৰ মেহেন্দিৰ দিনা, মানে জোৰোণৰ আগদিনা, মোৰ হাজবেণ্ডেও তেওঁৰ আৰু মোৰ নামটো লিখি হাতত এনেকৈ মেহেন্দি লগাইছিল। খুব মৰমৰ ফটো হয়, কাৰণ ল'ৰা মানুহে এইবিলাক কাম সাধাৰণতে নকৰে, আৰু অলপ ভালো লাগিছিলে, মোৰ কিবা এটা স্পেচিয়েল কৰিছিলে। তাৰ ভনীয়েক বায়েকহঁতে জোৰ কৰি তাক হাতত এনেকৈ মেহেন্দি লগাই দিছিলে, আৰু সিও লগাইছিলে। এইখন ফটো মাজে মাজে চাওঁ এইখিনিলৈ আহি পেলাই, ভাল লাগে, ধুনীয়া স্মৃতি হয় বিয়াৰ। আৰু ভালে ভালে পাৰ হওক আমাৰ দুয়োজনৰে যুগ্ম জীৱন, সদায় যাতে সুখী হৈ থাকিব পাৰোঁ একেলগে। ভগৱানৰ ওচৰত মই তাকেই সদায় প্ৰাৰ্থনা কৰোঁ। আগলৈ ব্লগটো চাই থাকিব। ধন্যবাদ।